भारत हादरनि थाखाय खामानि मावलांगोन बेनि थाखायनो जों थुलुंगाखांदों भारत हादरनि थाखाय खामानि मावनो जों थुलुंगाखांदों जोंनि हादरनि गेदेमा जोहोलावजोफोरा गावसोरनि जिउखौ बाउसोमलांदों जोंखौ 200 बोसोर ब्रिटिशनि आथिंनिफ्राय जोंखौ उदां खालामलांदों बिथांमोना जिउ बाउलांदों सोरनि थाखाय जोंनि थाखाय जोंबो दिनै जोंनि इयुन जोलैफोरनि थाखाय खामानि मावगोन फै जों बयबो खौसेयै आखाइ हमलायनानै खामानि मावनो भारत बिमानि थाखाय जोंनि हादरनि थाखाय सरकारि उच्चতৰ মাধ্যমিক আৰু বহুমুখী খেলপথাৰত দ্বিতীয় প্ৰধান প্ৰমোদ বৰুৱাই গাৰ্ড অপমান হোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে এয়া হ'ল কোকৰাঝাৰ জিলা প্ৰশাসনৰ কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই দৃশ্য ৭৪ সংখ্যক যি স্বাধীনতা দিৱস এই স্বাধীনতা দিৱসৰ দৃশ্য এই দৃশ্য দেখিবলৈ পোৱা গৈছে সঁচাকৈ আজিৰ এই দিন আমাৰ বাবে খুবেই শুভ আমি ৭৬তম স্বাধীনতা দিৱস উদযাপন কৰি ধুনীয়াকৈ একগোট খাইছোহি এয়া আমাৰ বিটিচি প্ৰধান মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো তেখেতে ধুনীয়াকৈ গাৰ্ড অফ অনাৰ লৈ আমাৰ মাজত এতিয়া উপস্থিত হ'বহি খন্তেক পিছতে আমি পতাকা উত্তোলনৰ বাবে সাজু হওঁ जोंनि मानगोनां गाहाय आलासि बिथाङा गार्ड अफ अनारखौ लाखांबाय दानिया बिथाङा फिरफिला बिर होसिगोन जोंनि भारत हादरनि गासिनि जरथि उदांस्रि साननि आजादी का अमृत महोत्सवनि बे फिरफिलाखौ बिथाङा बिर होसिगोन बिथाङा दानिया बिबुंथि लाखिसिगोन এতিয়া আমাৰ মাজত বিটিচি প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে নিজৰ বক্তব্য দিব भारत उदांस्रिनि 22थि उदांस्रि सानाव दिनै बड'लेण्डनि
राजथावनि क'क्राझार नोगोरमायाव खुंनो लानाय बे हाबाफारियाव बाहागो लाफैनो हानाय सिबिनां रायजो राजा नोंथांमोन, दिनैनि बे हाबाफारियाव बाहागो लानो हानाय बड'लेण्ड सरकारनि मानगोनां स्पिकार बिथां, बड'लेण्ड सरकारनि EN बिथांमोन, MCLA बिथांमोन, MLA आसाम लेजिस्लेटिभ एसेम्बलिनि MLA बिथांमोन, दिनैनि बे हाबाफारियाव बाहागो लानो हानाय बड'लेण्ड इउनिभार्सिटिनि भाइस चेन्सेलर डक्टर लाइसाम लाइड्रु सिंह बिथां, बे हाबाफारियाव बाहागो लानो हानाय जोंनि गासैबो गेदेमा सुबुं बिथांमोन, इन्टेलेक्सुवेल बिथांमोन, सिबिनां रायजो राजा नोंथांमोन, दिनैनि बे हाबाफारियाव बाहागो लानाय क'क्राझारनि डिपुटि कमिशनार आरो सुपारिनटेन्डेन्ट अफ पुलिस, सिबिनां गुबुन गुबुन ओनसोलनिफ्राय बाहागो लाफैनो हानाय फोरोंगुरु आरो फरायसा नोंथांमोन, मार्च पास्ट हानजायाव पेरेड खालामनो बाहागो लानाय पेरामिलिटारि फर्सेस, NCC, NSS आरो गुबुन गुबुन फरायसालिनिफ्राय बाहागो लानो हानाय केडेट फरायसा बिथांमोन, दा बे समाव आङो बाहागो लानो हानाय साफ्रोमनोबो गोसो गोरबोनिफ्राय जोंनि भारतनि G76 इन्डिपेन्डेन्ट डे बेनि गाहाम हामलायनाय आरो सिबिनायखौ बावहरबाय। আজি ভারতের ৭৪তম যে স্বাধীনতা দিবস, এই দিবসত উপস্থিত হওয়া আমার বড়োলেণ্ড সরকারের অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া প্ৰমুখে আমার সম্মানীয় EM সকল, MLA সকল আৰু MCLA সকললৈ মই স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমার মাজত উপস্থিত হওয়া বড়োলেণ্ড ইউনিভার্সিটির ভাইস চেন্সেলর ডক্টর লাইসাম লাইড্রু সিং ডাঙৰীয়া, শিক্ষাগুৰু সকল, বুদ্ধিজীৱী সকল, লেখক সকল, সমাজৰ বিভিন্ন শ্ৰেণীৰ উপস্থিত হওয়া শ্ৰদ্ধা ৰাইজলৈ মই এই সময়ত স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি এই কাৰ্যসূচীত আমাৰ কোকৰাঝাৰৰ ডিপুটি কমিশনাৰ আৰু সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ অংশগ্ৰহণ কৰিছে। বড়োলেণ্ড চৰকাৰৰ সকলো বিষয়াসকল উপস্থিত ইয়াত হৈছে। ইয়াৰ লগতে আমাৰ কোকৰাঝাৰৰ বিভিন্ন স্কুল, কলেজ, ইউনিভাৰ্চিটিৰ পৰা উপস্থিত হোৱা ছাত্ৰ ছাত্ৰী আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজলৈ মই স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আমাৰ ইয়াত আজি পেৰেডত অংশগ্ৰহণ কৰা আমাৰ পেৰামিলিটাৰী ফৰ্চেছ, আসাম পুলিচ, NCC, NSS আৰু সকলো স্কুলৰ পৰা উপস্থিত হোৱা কেডেটসকললৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। এই স্বাধীনতাৰ ৭৪ সংখ্যক যি স্বাধীনতা দিৱস আমি উদযাপন কৰিছোঁ, ইয়াৰ দ্বাৰা ভাৰতৰ যি আন্দোলন, স্বাধীনতা আন্দোলনৰ প্ৰথম মাৰ্টিয়াৰ আমাৰ ক্ষুদিৰাম ব'জৰ লগতে সকলো মাৰ্টিয়াৰ শ্বহীদসকললৈ মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এই মুহূৰ্তত জাতিৰ পিতা মহাত্মা গান্ধীলৈ আমি সকলোৱে আন্তৰিকতাৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। মই ভাৰত নিৰ্মাণৰ কামত নিয়োজিত হোৱা আমাৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু সেই সময়ৰ সকলো নেতৃত্বলৈ মই এই সময়ত মোৰ নমস্কাৰ মই আগবঢ়াইছোঁ। ভাৰতবৰ্ষখন আগুৱাই লৈ যোৱাত বৰ্তমানৰ এই স্বাধীনতাৰ ৭৫ বছৰৰ পিছত অমৃত সময়ত, আজাদীৰ অমৃত কাললৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। এই স্বাধীনতা দিৱস উপলক্ষে আমাৰ বড়োলেণ্ডত সকলো জাতি জনগোষ্ঠীক অধিকাৰ প্ৰদান কৰাৰ লগতে এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা, সৰ্বাংগীন উন্নয়নৰ কাৰণে আমাৰ হকে সংগ্ৰাম কৰি প্ৰাণ আহুতি দিয়া আৰু আজি স্বৰ্গগামী হোৱা আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতলৈ আমাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু প্ৰণাম জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, আমি আজি আমাৰ ভাৰতৰ স্বাধীনতাৰ অমৃতকালত আমি সকলো থিয় হৈ আছোঁ। এই অমৃতকালত আমাৰ বহুত উপলব্ধি আহিছে। এই সময়ত ভাৰতৰ
সংগ্ৰামীসকলে যি ধৰণে সংগ্ৰাম কৰি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত যি অহিংসা আন্দোলন হৈছিলে, এই অহিংসা আন্দোলনত জাতি ধৰ্ম নিৰ্বিশেষে সকলো ভাৰতীয় মানুহ একত্ৰিত হৈ সংগ্ৰাম কৰি ভাৰতখন স্বাধীন কৰিছিলে। সেই স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ নেতৃত্ব, ভাৰতবৰ্ষৰ জনগণৰ এটা সংকল্প আছিলে। আমাৰ প্ৰথম প্ৰধানমন্ত্ৰীজনে কৈছিলে যে ভাৰতবৰ্ষখন এখন ৱেলফেয়াৰ ষ্টেট হ'ব লাগে, এটা কল্যাণকামী ৰাষ্ট্ৰ হ'ব লাগে। এই ৰাষ্ট্ৰখনত ইয়াত ধনী দুখীয়া নাথাকিব, এইটো এটা ছচিয়েলিষ্ট কাণ্ট্ৰি হ'ব, এই দেশখনে এটা ৰিপাব্লিক কাণ্ট্ৰি হ'ব আৰু এইটো বিশ্বৰ সৰ্বশ্ৰেষ্ঠ এটা গণতান্ত্ৰিক কাণ্ট্ৰি দেশ হিচাপে এইটো স্বীকৃতি পাব। আৰু আজি ভাৰতবৰ্ষ বিশ্বৰ সৰ্বোচ্চ এটা গণতান্ত্ৰিক দেশ হিচাপে আজি স্বীকৃত হৈছে। সেই সময়ৰ চিন্তা আৰু আজিৰ চিন্তা, আজি যদি এই দীঘলীয়া ৭৫ বছৰ আমি যদি আমাৰ ভাৰতবৰ্ষৰ ইতিহাসটো আমি বিবেচনা কৰোঁ, সেই সময়ৰ নেতৃত্ব আৰু আজিৰ নেতৃত্ব, সকলো নেতৃত্বই ভাৰতবৰ্ষখন বিশ্বত শ্ৰেষ্ঠ এখন দেশ গঢ়াৰ কাৰণে কাম কৰি আছে। আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ভাৰতবৰ্ষখন আত্মনিৰ্ভৰশীল এখন দেশ হ'ব লাগে, আত্মনিৰ্ভৰশীল ভাৰত হ'ব লাগে। আৰু আত্মনিৰ্ভৰশীল ভাৰত হিচাপে গঢ় দিয়াৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলো দিশৰ পৰা যি কাম কৰিব লাগে, যি আঁচনি ল'ব লাগে, যি অনুশীলন কৰিব লাগে, সকলো আঁচনি সকলো অনুশীলন কৰি ভাৰতবৰ্ষখন সকলো দিশতে শ্ৰেষ্ঠ কৰিবলৈ আজি আগবাঢ়ি আছে। সেই কালচাৰৰ দিশতে হওক, সেই স্পৰ্টছৰ দিশতে হওক, সেই টেকনলজিৰ দিশতে হওক, অৰ্থনীতিৰ দিশতে হওক, সকলো দিশতে আজি ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ কৰিবলৈ আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আঁচনি তৈয়াৰ কৰি আছে। মই ধন্যবাদ জনাব বিচাৰো। আজি ভাৰতৰ যিবিলাক থিংক টেংক আছে, ইণ্টেলেকচুৱেল আছে, লিডাৰসকল আছে, চাইণ্টিষ্ট আছে, ইঞ্জিনিয়াৰ আছে, ইকনমিষ্ট আছে, টিচাৰ, ফাৰ্মাৰ, কালচাৰেল এক্টিভিষ্ট, ৰাইটাৰ, স্পৰ্টছমেন, মই সকলোকে ধন্যবাদ জনাব বিচাৰো। ভাৰত স্বাধীনতাৰ সময়ত ভাৰতৰ স্বাক্ষৰ আমাৰ শিক্ষাৰ হাৰ আছিলে মাত্ৰ 12%, আৰু আজি ভাৰতে 77% শিক্ষাৰ হাৰ পাবলৈ আমি সক্ষম হৈছো। এই দীঘলীয়া পৰিক্ৰমাত যি শিক্ষকসকলে, যি শিক্ষাগুৰুসকলে স্কুল, কলেজ, ইউনিভাৰ্চিটিত আমাৰ ল'ৰা ছোৱালীক, ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি ভাৰতবৰ্ষখন আত্মনিৰ্ভৰশীল ভাৰত গঢ়াত সহায় কৰিলে, মই তেখেতসকলক এই সময়ত ধন্যবাদ জনাওঁ। ভাৰতৰ চৰকাৰখনৰ ওপৰত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিদ্ৰোহী সংগঠন, সংগ্ৰামী সংগঠন, বিভিন্নজনৰ বিভিন্ন মত আছিলে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব লোৱাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি অকল তেখেতৰ আত্মা, তেখেতৰ মন, তেখেতৰ মৰম, এইখিনিয়ে যে আমি পাবলৈ সক্ষম হৈছো এইটো নহয়। আজি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে আগৰ কানেক্টিভিটি আৰু ইলেক্ট্ৰিচিটি, গেছ, ৱাটাৰ সকলো কানেক্টিভিটি আমাৰ মাজত তেখেতে আজি আনিবলৈ সক্ষম হৈছে। সেইকাৰণে মই স্বাধীনতাৰ এই ৭৪তম উদযাপনৰ দ্বাৰা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ভাৰতৰ ঐক্য সংগতি, এটা শক্তিশালী ভাৰত নিৰ্মাণত সফল হোৱাৰ কাৰণে মই অভিনন্দন জ্ঞাপন কৰিছো। বিশেষভাৱে আজাদী কা অমৃত মহোৎসৱ আমি যোৱা বছৰটোত উদযাপন কৰিছো। আজি আমি সকলো উপলব্ধি কৰিছো আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰাৰ নামত ভাৰতৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, চৰকাৰী বেচৰকাৰী NGO, সামাজিক সংগঠন সকলেও বিভিন্ন প্ৰগ্ৰাম আয়োজন কৰিছে। আৰু সেই প্ৰগ্ৰামৰ দ্বাৰা বিভিন্ন ঠিকানত, বিভিন্ন ছেক্টৰত, বিভিন্ন ফিল্ডত কি কাম কৰিছে, ইয়াৰ এটা বিশ্লেষণ হৈছে, ইয়াৰ এটা উদযাপন হৈছে। ইয়াৰ দ্বাৰা আমি গম পাইছো যে ভাৰতবৰ্ষ কিমানখন আগবাঢ়ি আহিছে। আৰু এইখিনি মুহূৰ্তত ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ ভাৰত কৰাৰ কাৰণে এক ভাৰত শ্ৰেষ্ঠ ভাৰত এটা নাৰা দি পেলাই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অহা 25টা বছৰত ভাৰতবৰ্ষৰ সকলো দিশতে আগবাঢ়ি যোৱাৰ কাৰণে আজি আমাক সকলোকে তেখেতে আহ্বান জনাইছে। আৰু সেই আহ্বান ৰাখি আজি ভাৰতৰ গাঁৱে ভূঞে, চহৰে নগৰে, স্কুল, কলেজ, ইউনিভাৰ্চিটি, ITI, পলিটেকনিক সকলো ইনষ্টিটিউটে নতুন আজি পাঠ্যক্ৰম তেখেতসকলে আৰম্ভ কৰিছে আৰু ভাৰতবৰ্ষখন আগুৱাই নিয়াৰ কাৰণে বহুতখিনি কাম কৰিছে।
আজি আমি গৌৰৱান্বিত হৈছো, আজি আনন্দিত হৈছো। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতৰ বিভিন্ন সেলিব্ৰেশনত স্পেচিয়েল মুহূৰ্তত অসমৰ আমাৰ জাতীয় সম্পদ, জাতীয় পৰিচয় গামছা আৰু আমাৰ অসমৰে বড়োসকল, খিলঞ্জীয়া বড়োসকলৰ আৰণ্যাই পৰিধান কৰি আমাৰ প্ৰতি যি মৰম আৰু আমাৰ প্ৰতি যি সন্মান জনাইছে, ইয়াৰ কাৰণে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাইছো। এই সন্মানৰ কাৰণে, এই মৰমৰ কাৰণে যোৱা দীঘলীয়া সময় আমি সংগ্ৰাম কৰি আহিছো যে ভাৰতবৰ্ষই আমাক মৰম কৰিব লাগে, ভাৰতবৰ্ষই আমাক এই স্বীকৃতি আৰু এই সন্মান দিব লাগে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা এই সন্মান, এই মৰম পাবলৈ পাই আমি খুব আনন্দিত হৈছো। শ্ৰদ্ধা ৰাইজ, আমি দেখিবলৈ পাইছো ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত যোৱা 4টা দশক ধৰি খুব এটা আনৰেষ্ট হৈ আছিলে, এটা হিংসাৰ পৰিৱেশ বিৰাজ কৰি আছিলে। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মাল্টিপল যি পিচ এগ্ৰিমেণ্ট কৰিছে, বিভিন্ন অঞ্চলত বিভিন্ন সংগঠনৰ লগত ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ নেতৃত্বত আজি আমি উত্তৰ পূৰ্বাঞ্চলত শান্তি পাবলৈ সক্ষম হৈছো। আৰু সেই শান্তিটো আমি চিৰদিনৰ কাৰণে এই শান্তি আমি অটুট ৰাখিব লাগিব। এই সময়ত মই আহ্বান কৰিব বিচাৰো, যিখিনি আজিও আমাৰ সশস্ত্ৰ সংগ্ৰামীসকল মূল সুঁতিলৈ অহা নাই, নিজৰ জনগোষ্ঠীৰ স্বাৰ্থত আৰু ভাৰতবৰ্ষ আগুৱাই নিয়াৰ স্বাৰ্থত এই সকলো মূল খুঁটিলৈ আহিব লাগে। আমি হত্যা হিংসাৰে কোনো এটা সৃষ্টি কৰিব নোৱাৰো। সৃষ্টি কৰিব লাগিলে আমি শান্তি আনিব লাগিব। উত্তৰ পূৰ্বাঞ্চলখন অৰ্গেনিক হাব কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি আহ্বান জনাইছে। আমি দেখিবলৈ পাইছো শেহতীয়াভাৱে আমাৰ অঞ্চলবোৰ বিভিন্ন কাৰণত কেঞ্চাৰ বেমাৰৰ আক্ৰান্তত ভুগিব লগা হৈছে, ভুগিব লগা হৈছে। মই শেহতীয়াভাৱে আমাৰ কোকৰাঝাৰত টাটা ট্ৰাষ্টৰ দ্বাৰা এটা কেঞ্চাৰ হস্পিটেল ইয়াতে ইনগ্ৰেশ্যন কৰা হৈছে আৰু এইটো খুব সুন্দৰকৈ ইয়াত কাম চলি আছে। মই আজি টাটা ট্ৰাষ্টক কোকৰাঝাৰৰ পৰা ধন্যবাদ জনাব বিচাৰো আৰু ইয়াৰ লগে লগে মই সকলো ৰাইজক সজাগ কৰিব বিচাৰো। এই কেঞ্চাৰৰ পৰা পৰিত্ৰাণ পাব লাগিলে আমি অলপ সজাগ হ'ব লাগিব। আমাৰ খাদ্যভাস, আমাৰ বিভিন্ন বৰ্ষখন যিটো গতিত আগবাঢ়ি আছে, পৃথিৱীত আজি বিভিন্ন উন্নত ৰাষ্ট্ৰই আজি ভাৰতৰ প্ৰতি চকু দিবলৈ বাধ্য হৈছে। এতিয়া ভাৰতবৰ্ষ পৃথিৱীৰ 10খন উন্নত যি ইকনমিক দেশবিলাকৰ ভিতৰত এখনত আজি ভৰি দিবলৈ সক্ষম হৈছে। আমি আশা কৰিছো 2025ৰ ভিতৰত ভাৰতবৰ্ষখন 5 ট্ৰিলিয়ন এটা দেশ হ'ব পাৰিব আৰু 2030ৰ ভিতৰত ভাৰতবৰ্ষখন উন্নত দেশৰ শাৰীত থিয় হ'ব পাৰিব। সেইকাৰণে স্বাধীনতাৰ সময়ত আমাৰ আগৰ পূৰ্বপুৰুষসকলে যি সমস্যাত ভুগিব লগা হৈছিলে, স্বাধীনতাৰ পিছত যোৱা 75টা বছৰত আমি স্বাধীন হৈ আছো। এই স্বাধীনতাৰ যি মূল্যবোধ, এই স্বাধীনতাৰ যি ৰিয়েলাইজেশ্যন, এইটো আমাৰ মাজত আনিব লাগিব আৰু সকলো নাগৰিকে নিজৰ নাগৰিকৰ দায়িত্ব পালন কৰি নিজৰ দেশৰ প্ৰতি, নিজৰ মাতৃভূমিৰ প্রতি, নিজের জনগোষ্ঠীর প্রতি আজ নিজের অঞ্চলের প্রতি मानगोनां रायजोफोर दिनैनि बे उदांस्रिनि गोलाव समाव जोङो जोंनि माहारिनि जोंनि ओनसोलनिफ्राय माखासे कनकलता बरुवा, रतन कसारी, लेरला बर', मनिराम देवान, बेबायदि गोबां सुबुंफ्रा जोंनि उदांस्रिनि दावहायाव जिउ गारदों। आं बिथांमोननि फारसे गोसो नायनो थाखाय जोङो थांनाय बोसोरनिफ्रायनो सा 9,200 सुबुंनो गोरिब गुन्द्रा सुबुंफोरनो 5,000 रां अनसुंथाइ होनाय, सा 9,200 फरायसाफोरनो गोरिब फरायसाफोरनो रां अनसुंथाइ होनाय, सा 2,900 बेरामि सुबुंफोरनो रां अनसुंथाइ होनाय जों हाबाफारिफोरखौ लादों। बेजों लोगोसे जोंहा गोबां हाबाफारि जोङो लानानै मावगासिनो दङ।